এইটো এটা বাকচ ইয়াত এটা বাকচ দিছে বাকচৰ ছবি বাকচৰ ভিতৰত এটা কি দিছে মাৰ্বল এটা মাৰ্বল আছে ইয়াত ঠিক আছে সেই এটা মাৰ্বলৰ ওচৰত আৰু এটা মাৰ্বল যদি আঁকি দিও ধৰিলো আৰু এটা মাৰ্বল তুমি ভৰাই দিলা এই যে এনেকুৱা এইটো মাৰ্বল আগৰ পৰাই আছিল বাওফালৰটো আৰু সোফালৰ এটা মাৰ্বল তাৰ পিছত তুমি ভৰাই দিলা এইটো বাকচত চোৱাচোন এই বাকচত এতিয়া মাৰ্বল কেইটা আছে এটা দুটা অৰ্থাৎ এতিয়া বাকচটোত মুঠতে দুটা মাৰ্বল আছে গতিকে এটা মাৰ্বলৰ লগত আৰু এটা মাৰ্বল লগ হৈ মুঠতে দুটা মাৰ্বল হল ইয়া অৰ্থাৎ এক আৰু এক লগ হৈ কিমান হল 2 হৈ গল এক আৰু এক লগ হৈ 2 হল গণিতত এনেদৰে লগ হোৱা মানে যোগ হোৱা বুজায় এই চিনটোক যোগ চিন বুলি কোৱা হয় দুটা সংখ্যাক একেলগ কৰিবলৈ এই চিনটো ব্যৱহাৰ কৰে ঠিক আছে তলত তোমালোক চোৱা ইয়াত ফুলৰ ছবি দিয়া আছে ইয়াত কেইটা ফুল এটা ফুল ইয়াত এটা ফুল আৰু ইয়াত দুটা ফুল ঠিক আছে এটা যোগ এটো চোৱা মাজত যোগ চিন দিয়া আছে এটা ফুল যোগ দুটা ফুল সমান কেইটা ফুল হৈ গল এই গুটি কিটা একেলগ হ'ব এতিয়া এটা দুটা তিনিটা একেলগ হৈ যাব একেলগ হৈ ইয়াত বহিছে চোৱা এটা দুটা তিনিটা একেলগ কৰি বহাই দিছে 1 2 দুটা চৰাই যোগ আৰু এটা চৰাই দুটা চৰাই আৰু এটা চৰাই মিলি কেইটা চৰাই হৈছে তিনিটা চৰাই দুটা যোগ এটা সমান তিনিটা বুজি পাইছা দুটা চৰাই আৰু এটা চৰাই লগ হৈ তিনিটা চৰাই হল ইয়াক কেনেকৈ লিখিম অংক তেনেদৰে লিখিব লাগিব 2 যোগ 1 সমান 3 একেবাৰে সহজ ইয়াত তৰাৰে উদাহৰণ দিছে তৰা কিছে তৰাৰ ছবি এইটো তৰা ইয়াত কেইটা তৰা এটা দুটা তৰা যোগ 1 2 3 তিনিটা তৰা দুটা তৰা আৰু তিনিটা তৰা সমান কেইটা তৰা হৈছে এই গুটি কেইটা তৰা একেলগ কৰি ইয়াত বহুৱাই দিছে এফালে বহুৱাই দিছে সমান চিনৰ সোফালে বহুৱাই দিছে কেইটা ইয়াত গণি চাম আমি 1 2 3 4 5 বুজি পাইছা এই পাঁচটা তৰাকে সোফালে আনি বহাই দিছে কেৱল 1 2 3 4 5 মানে একেলগ কৰি বহাই দিছে বুজি পাইছা গতিকে দুটা তৰা আৰু তিনিটা তৰা লগ হৈ কেইটা তৰা হল পাঁচটা তৰা হল ইয়াক অংকত কেনেকৈ লিখিব 2 যোগ 3 সমান 5 এনেদৰে লিখা হয় ঠিক আছে এতিয়া এই তলত কিছুমান ছবি দিয়া আছে এই বছোৱা কিছুমান বাকচ দিয়া আছে তলৰ ছবিবোৰত দিয়া এই বাওফালৰ থুপ আছে বাওফালৰ থুপ দুটাত থকা এই বাওফালৰ দুটা থুপ আছে এইটো এটা থুপ এই দুটা থুপ দুটাত থকা তৰাবোৰ লগ হৈ সোফালৰ তৰাৰ থুপটো গঠন কৰিছে দুফালৰ থুপবোৰৰ তৰাবোৰ গণি তলৰ খালী বাকচত লিখিম আমি এতিয়া ঠিক আছে ইয়াত খালী বাকচ আছে ইয়াত লিখি দিছে ওপৰৰ দুটা উদাহৰণ দি লিখি দিছে তোমালোক যাতে বুজি পোৱা সেই বুজাৰ সহায় হোৱাৰ বাবে এই দুটা লিখি দিয়া আছে আৰু এই দুটা তলৰ দুটা আমি লিখিব লাগিব ঠিক আছে ইয়াত এটা তৰা আছে ইয়াত তিনিটা তৰা আছে চোৱা এটা তৰা যোগ তিনিটা তৰা সমান কেইটা তৰা হৈছে এই গুটি কেইটা তৰা একেলগ কৰি ইয়াত বহুৱাই দিছে ঠিক আছে এটা দুটা তিনিটা চাৰিটা মানে চাৰিটা তৰা ইয়াত একেলগ কৰি ইয়াত বহাই দিছে এটা দুটা তিনিটা চাৰিটা ইয়াত অংকত কেনেকৈ লিখিব লাগিব এটা তৰা আছে তলত বাকচত 1 যোগ ওপৰত কেইটা তৰা আছে তিনিটা তৰা গতিকে বাকচত কি লিখিম 3 আৰু সমান চিন দি কেইটা তৰা লিখিব লাগিব চাৰিটা তৰা যেহেতু 4 আছে চাৰিটা তৰা আছে 1 2 3 4 গণি লিখিব ইয়াত 4 ঠিক আছে আকৌ তলৰ এইটো থুপত কেইটা আছে
দুটা তৰা গতিকে 2 লিখিছে যোগ এইটো থোপত কেইটা তৰা আছে দুটা তৰা গতিকে ইয়াত 2 লিখিছে এই দুটা তৰা আৰু দুটা তৰা কেইটা তৰা হ'ল 4টা তৰা 1 2 3 4 একেলগ কৰিব লাগে বাস একেলগ কৰা মানে যোগ কৰা মানে একেলগ কৰা ইয়াত 2 যোগ 2 সমান কিমান 4 বুজি পাইছা ঠিক হেদৰে তলতটো আমি কৰিম এতিয়া ইয়াত কেইটা তৰা আছে 1 2 ঠিক আছে দুটা তৰা আছে এইটো থোপত আছে দুটা তৰা আৰু এইটো থোপত আছে তিনিটা তৰা দুটা তৰা আছে আৰু তিনিটা তৰা আছে এই দুটা তৰা আৰু তিনিটা তৰা লগ লাগি কেইটা তৰা হৈছে 1 2 3 4 5 হা এই কেইটা লগ লগাই দিয়া হৈছে 1 2 3 4 5 আৰু ইফালে সেই কাৰণে 1 2 3 4 5 ইয়াত কেইটা তৰা আছে 1 2 ইয়াত আমি লিখিম 2 ইয়াত কেইটা তৰা আছে 1 2 3 তিনিটা তৰা আছে 3 লিখি দিম ঠিক আছে আৰু সমান চিন দি কি লিখিম কেইটা তৰা হ'ল দুটা তৰা আৰু তিনিটা তৰা মিলি হৈছে 5টা তৰা সেই কাৰণে ইয়াত লিখিম 5 বুজি পাইছা তাৰ পিছত চোৱা এফালে এইটো থোপত আছে তিনিটা তৰা 1 2 3 ঠিক আছে যোগ দুটা তৰা 1 2 এই তিনিটা তৰা আৰু দুটা তৰা মিলি কেইটা তৰা হ'ব ইয়াত দিয়া আছে ঠিক আছে এতিয়া আমি লিখিম ইয়াত কেইটা তৰা আছে তিনিটা তৰা 3 আৰু এইটো থোপত কেইটা তৰা আছে দুটা তৰা 2 এতিয়া গোটেই কেইটা মিলি কেইটা তৰা হ'ব এই তিনিটা তৰাক ইয়াত আনি বহাইছে আৰু এই দুটা তৰাকো ইয়াত আনি বহাই দিছে গতিকে কেইটা তৰা হৈছে 1 2 3 4 5 5টা তৰা ইয়াতো 5টা তৰা হৈছে ঠিক আছে এতিয়া পিছৰ পৃষ্ঠাত যাম ইয়াতো চোৱা বহুত কেইটা তৰাৰ থোপ দিয়া আছে আৰু ইয়াত আমি গণি গণি লিখিম একেবাৰে সুস্থ মগজুত গণি গণি লিখিম ঠিক আছে এইটো থোপত কেইখন তৰা আছে কেইটা তৰা আছে এটা তৰা 1 লিখি দিবা যোগ এইটো থোপত কেইটা তৰা আছে 4টা তৰা 1 2 3 4 1 2 3 4 4টা তৰা আছে এই 4টা তৰা আৰু ইয়াত এটা তৰা ইয়াক কেনেকৈ লিখা হৈছে অংকত 1 যোগ 4 এতিয়া এটা তৰা আৰু 4টা তৰা কেইটা তৰা হ'ল এটা তৰা আৰু 4টা তৰা হা এটা এই 4টাৰ লগত যোগ হৈ ইয়াত বহাই দিছে ইয়াত আমি গণিম কেইটা তৰা হৈছে 1 2 3 4 5 তেনেহলে আমি বুজিলো যে 1 আৰু 4 1 আৰু 4 লগ হৈ মানে যোগ হৈ সমান কেইটা হৈছে 5টা ঠিক আছে এইটো থোপত এতিয়া কেইটা তৰা আছে দুটা তৰা 1 2 2 লিখি দিলা এইটো থোপত কেইটা তৰা আছে 1 2 3 4 4টা তৰা আছে ইয়াত 4 লিখিবা তেনেহলে দুটা তৰা আৰু 4টা তৰা লগ হৈ কেইটা তৰা হৈছে 1 2 3 4 5 6 6টা তাৰ মানে 2 যোগ 4 সমান কিমান হয় 6 এইটো থোপত কেইটা তৰা আছে 3টা এইটো থোপত কেইটা তৰা আছে 3টা এই 3টা তৰা আৰু 3টা তৰা লগ হৈ ইয়াত কেইটা তৰা হৈছে গণি চোৱাচোন 1 2 3 4 5 6 গতিকে 6 লিখিব লাগিব 3 যোগ 3 সমান কিমান হ'ল 6 তাৰ পিছতটো চোৱা ইয়াত কেইটা তৰা আছে এইটো থোপত আৰু এইটো থোপত কেইটা তৰা আছে গণি বাকচত লিখি তাৰ পিছত আমি যোগ কৰিম 1 2 3 4
5 ইয়াত আছে 5টা তৰা যোগ এটা তৰা 1 লিখি দিবা 5 যোগ 1 সমান কিমান হ'ব 1 2 3 4 5 6 6টা তৰা হৈ গ'ল এইখন অধ্যায় এইখন পাঠৰ 3খন ভিডিঅ' হ'ব তোমালোক পিছৰ ভিডিঅ'বোৰ চাবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে পিছৰ ভিডিঅ'বোৰৰ নটিফিকেশন আহে এতিয়া আমি আঁচ টানি যোগ কৰা শিকিম আমি এতিয়া শিকিলো গণি গণি তৰাবোৰ গণিলো চৰাইবোৰ গণিলো ফুলবোৰ গণি আমি হিসাব কৰা শিকিলো যোগ কৰা শিকিলো আমি এইটো বুজিলো যে একেলগ কৰা মানেই যোগ কৰা দুটা সংখ্যা যদি একেলগ কৰা হয় এটুক যোগ কৰা বুলি কয় সেই যোগ আমাৰ সহজ পদ্ধতিত আমি এতিয়া শিকিম তোমালোকে ফলি বা বহিত সৰু সৰু আঁচ টানি সহজতে যোগ কৰিব পাৰিবা ধৰা 4 আৰু 5 সমান কিমান হ'ব উলিয়াব লাগে ঠিক আছে প্ৰথমতে বহিত 4 ডাল আঁচ টানিবা ইয়াৰ ওচৰত এবাৰ 5 ডাল আঁচ টানিবা সমান চিনৰ বাওফালে মুঠতে যিমান ডাল আঁচ পালা সমান চিনৰ সোঁফালে সিমান ডাল আঁচ টানি দিবা ঠিক আছে ঠিক এই যে ইয়াত আঁচ টনা আছে 1 2 3 4 এটা 4টা আঁচ টানা হ'ল ইয়াত 4 আৰু 5 যোগ কৰিব লাগে ঠিক আছে এই কাৰণে আমি 4টা আঁচ টানিছো 1 2 3 4 যোগ ইয়াত 5টা আঁচ আছে 5 ডাল 1 2 3 4 5 গটি কিটা একেলগ কৰি ইয়াত লিখি দিবা আঁচ টানি দিবা কেইডাল হ'ল 1 2 3 4 5 6 7 8 9 গতিকে বুজা গ'ল 4 আৰু 5 সমান কিমান হয় 9 বুজি পাইছা সোঁফালে যিমান ডাল আঁচ পালা সেই সংখ্যাটোৱে এই 4 আৰু 5ৰ যোগফল মানে এটো 9 এনেদৰে তুমি হিপিঠৰ যোগফলবোৰ উলিয়াব লাগিব এইফালে যোগফল আছে ঠিক আছে ইয়াত খালি বাকচ দিয়া আছে তোমালোকে আঁচ টানি টানি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে বলা আমি চেষ্টা কৰো ইয়াত প্ৰথমে এটা তোমালোকৰ সহজ হোৱা বা তোমালোকৰ সুবিধাৰ বাবে এটা দিয়া আছে 1 যোগ 3 এক সংখ্যা আৰু 3 সংখ্যা একেলগ কৰিলে কিমান হ'ব 4 বাকচত 3 আৰু 1 কিমান হ'ব 4 সহজতে তোমালোকে এটো পাৰিবা যোগ কৰিব পাৰিবা কিন্তু আমি আঁচ টানি টানি ইয়াত যোগ কৰিম ইয়াত কি কৰিছে চোৱা এডাল আঁচ টানিছে যোগ 3 ডাল আঁচ এডাল আঁচ 1 আছে ইয়াত এডাল আঁচ টানিছে যোগ 3 আছে 3 ডাল আঁচ টনা হৈছে সমান 4 মানে 4 ডাল আঁচ টনা হৈছে মানে গুটি কিটা এইটো আঁচ ইয়াত গৈছে ঠিক আছে এইটো ধৰি লোৱা এইটো আঁচডাল ইয়াত টানিছে তাৰ পিছতটো ইয়াত টানিছে তাৰ পিছতটো এইটো তাৰ পিছতটো এইটো এই গুটি কিটা মিলি কিমানটা হ'ল কিমান ডাল আঁচ হ'ল 4 ডাল তাৰ পিছত চোৱা 2 যোগ 4 2 যোগ 4 কিমান হ'ব এইটো আমি নাজানো ইয়াত আমি আঁচ টানি টানি যোগ কৰিম ঠিক আছে 2 প্ৰথমতে 2 সংখ্যাটো মানে দুডাল আঁচ টানিম 1 2 ঠিক আছে তাৰ পিছত যোগ তাৰ পিছত 4 মানে 4 ডাল আঁচ টানিম 1 2 3 4 সমান এই গুটি কিটা আঁচ একেলগ কৰি আমি ইয়াত টানিম ঠিক আছে এই দুটা প্ৰথমতে এই দুটা 1 2 ঠিক আছে তাৰ পিছত এই 4টা 1 2 3 4 ইয়াত এতিয়া সোৱাচোন কেইডাল আঁচ হ'ল 1 2 3 4 5 6 দুডাল আঁচ আৰু 4 ডাল আঁচ মিলি হয় 6 ডাল আঁচ গতিকে 2 যোগ 4 মানে 2 আৰু 4 একেলগ কৰিলে
কিমান হয় সমান 6 হয় মানে 6ডাল আঁচ 6 হয় এতিয়া 3 যোগ 4 কিমান হ'ব প্ৰথমে 3ডাল আঁচ টানিবা 1 2 3 যোগ 4ডাল আঁচ টানিবা 1 2 3 4 সমান কিমান হ'ব এই গুটিকেইটা একেলগ কৰি আঁচ টানি দিবা প্ৰথমে এই 3টা 1 2 3 তাৰপিছত এই 4টা 1 2 3 4 এই গুটিকেইটা মিলি কেইডাল হ'ল 1 2 3 4 5 6 7 গতিকে বুজা গ'ল 3 যোগ 4 কিমান হ'ব 7 তাৰপিছত 5 যোগ 1 5 যোগ 1 প্ৰথমতে 5ডাল তোমালোকে আঁচ টানিবা 1 2 3 4 5 যোগ 1 এডাল আঁচ টানিবা 1 সমান কিমান হ'ব প্ৰথমে এই 5ডাল আঁচ 1 2 3 4 5 তাৰপিছত এডাল 1 এতিয়া গোটেইকেইটা মিলি কেইডাল হ'ল 1 2 3 4 5 6 6ডাল আঁচ হ'ল 5ডাল আঁচ আৰু এডাল আঁচ মিলি 6ডাল আঁচ টনা হৈছে গতিকে 5 যোগ 1 সমান কিমান হ'ব 6 তাৰপিছত 4 যোগ 4 সংখ্যা দুটা যোগ কৰিব লাগে প্ৰথমতে 4টা আঁচ টনা 1 2 3 4 তাৰপিছত যোগ আকৌ 4ডাল আঁচ 1 2 3 4 সমান এই 4ডাল আৰু এই 4ডাল একেলগ কৰি আঁচ টানি দিয়া 1 2 3 4 এই 4টা হ'ল আকৌ এই 4টা 1 2 3 4 গুটিকেইটা মিলি কেইডাল হ'ল 1 2 3 4 5 6 7 8 হা এতিয়া বুজা গ'ল 4 যোগ 4 কিমান হয় 8 হয় এতিয়া আমি দুখন হাতৰ আঙুলিৰ সহায়ত যোগ কৰা শিকিম দুখন হাতৰ আঙুলি ঠিক আছে এনেকুৱা হাতৰ আঙুলিৰে যোগ কৰা শিকিম ইয়াত দুই হাতৰ ছবি দিয়া আছে তোমাৰ দুখন হাতৰ আঙুলিবোৰ মেলি দিয়া এনেকৈ এতিয়া সোঁহাতখনত কিমানটা আঙুলি আছে গণি চোৱা সোঁহাতখনত কেইটা পালা এতিয়া বাওঁ হাতখনৰ আঙুলিবোৰ গণি চোৱা কেইটা পালা কেইটা আছে গণি চোৱাচোন এবাৰ সোঁহাতত 1 2 3 4 5 আৰু বাওঁ হাতত 1 2 3 4 5 সোঁহাতত 5টা আছে আৰু বাওঁ হাতত 5টা আছে এতিয়া তোমাৰ দুখন হাতৰ আঙুলিবোৰ গণি চালে দেখা যায় মুঠতে কেইটা আছে এই হাতত 5টা আৰু এই হাতত 5টা প্ৰতিখন হাতত 5টাকৈ আঙুলি আছে দুখন হাতত থকা মুঠ আঙুলি হ'ব কেইটা হ'ব 10টা হাতৰ আঙুলিবোৰ সহায়তে আমি সহজতে যোগ কৰিব পাৰি মুঠতে 10টা কেনেকৈ হ'ল চোৱাচোন 1 2 3 4 5 6 7 8 9 10 দুই হাত মিলি 10টা আঙুলি আছে ঠিক আছে ধৰা এতিয়া 3 আৰু 5 যোগ কৰিব লাগে ঠিক আছে ইয়াত চোৱা কিতাপত 3 যোগ 5 কিমান উলিয়াব লাগে ঠিক আছে কি কৰিছে প্ৰথমতে তোমাৰ এখন হাতৰ 3টা আঙুলি মেলি লোৱা এনেকৈ এখন হাতৰ 3টা আঙুলি মেলি লোৱা তাৰ পিছত আনখন হাতৰ 5টা আঙুলি মেলি লোৱা এতিয়া দুখন হাতৰ মেলি লোৱা আঙুলিবোৰ 1 2 3 কৰি গণি চোৱা ঠিক আছে এইটো হাতৰ 3টা আঙুলি 1 2 3 আৰু সেইটো হাতৰ 5টা আঙুলি গোটেই কেইটা একেলগে মিলাই আমি কি কৰিম গণিম ঠিক আছে আৰম্ভ কৰা গুণা আৰম্ভ কৰা 1 2 3 4 5 6 7 8 তেনেহলে বুজা গ'ল যে গতিকে 3 যোগ 5 সমান কিমান হ'ব 8 এনেদৰে এতিয়া এই তলৰ যোগবোৰ আমি কৰিম তলত এই যে এনেকুৱা যোগ অংক দিয়া আছে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল
এইখন পাঠত 3খন ভিডিঅ' হ'ব তোমালোক পিছৰ ভিডিঅ'বোৰ চাই ল'বা ঠিক আছে এতিয়া 2 + 1 কিমান লিখিব লাগে 2 + 1 সমান কিমান হয় এইটো লিখিব লাগে কেনেকৈ উলিয়াবা একেবাৰে সহজ প্ৰথমতে কি কৰা 2 এইটো হাতৰ দুটা আঙুলি ললো বাও হাতৰ দুটা আঙুলি বাহাতৰ দুটা আঙুলি আৰু সো হাতৰ এটা আঙুলি ঠিক আছে এই 2 + 1 2 + 1 তেনেহলে এতিয়া কেইটা আঙুলি হল 1 2 3 গুটি কেইটা মিলি লগ হৈ কেইটা আঙুলি হৈছে 3 এইটো গতিকে 2 + 1 কিমান হ'ব 3 বুজি পাইছা 3 + 2 এতিয়া 3 + 2 3 + 2 কিমান হ'ব এই বাও হাতৰ তিনিটা আঙুলি লোৱা আৰু সো হাতৰ দুটা আঙুলি লোৱা সো হাতৰ দুটা আঙুলি বাও হাতৰ তিনিটা আঙুলি আৰু সো হাতৰ দুটা আঙুলি এতিয়া গণি চোৱাচোন তোমালোক 1 2 3 4 5 ঠিক আছে কেইটা আঙুলি আছে 5টা আঙুলি আছে এই কাৰণে আমি লিখিম গতিকে কিমান হ'ব 3 + 2 সমান 5 4 + 3 লিখিব লাগে 4 + 3 কিমান হ'ব 4 + 3 প্ৰথমে 4টা আঙুলি লোৱা বাও হাতৰ 4টা আঙুলি এনেকৈ লোৱা তাৰ পিছত সো হাতৰ 3টা আঙুলি লোৱা এনেকৈ এইটো চোৱাচোন কেইটা হয় 4টা আৰু 3টা একেলগ কৰি দিলো 1 2 3 4 5 6 7 তেনেহলে 4 আৰু 3 মুঠতে 7টা আঙুলি ইয়াত আছে তাৰ মানে 4 + 3 কিমান হ'ব 7 আকৌ 5 + 4 5 + 4 কিমান হ'ব তোমালোক চেষ্টা কৰচোন বাও হাতৰ 5টা আঙুলি এই গুটি কিটা মিলি 5টা আঙুলি ঠিক আছে তাৰ পিছত + 4 সো হাতৰ 4টা আঙুলি সো হাতৰ পৰা 4টা আঙুলি লোৱা ঠিক আছে এতিয়া হিসাব কৰা 1 2 3 4 5 6 7 8 9 ঠিক আছে 5 + 4 কিমান হয় 9 হয় তাৰ পিছত 5 + 5 5 + 5 কিমান হ'ব এই হাতৰ বাও হাতৰ 5টা আঙুলি আৰু সো হাতৰ 5টা আঙুলি গুটি কেইটা মিলি কিমানটা আঙুলি হয় দুখন হাত মিলি 10টা আঙুলি হয় ঠিক আছে গতিকে ইয়াত আমি লিখিম 5 + 5 10 তোমালোক গণি গণি লিখিবা দেই তাৰ পিছত 2 + 5 2 + 5 ঠিক আছে বাও হাতৰ দুটা আঙুলি আৰু সো হাতৰ 5টা আঙুলি ঠিক আছে কেইটা হয় চোৱাচোন এই 2 3 4 5 6 7 তেনেহলে কেইটা হল 2 + 5 সমান 7 তাৰ পিছত 3 + 3 সমান কিমান হ'ব 3টা আঙুলি আৰু 3টা আঙুলি এই 3টা একেলগ কৰিলে কিমানটা হয় 1 2 3 4 5 6 6টা আঙুলি হৈ যায় 3 + 3 কিমান হল 6 3 + 3 কিমান হল 6 তাৰ পিছত 1 আৰু 3 এই 3টা ইয়াত আঙুলি এটা আঙুলি আৰু 3টা আঙুলি কেইটা হল 1 2 3 4 তেনেহলে 1 আৰু 3 কিমান হ'ব 4 বুজি পাইছা তোমালোক আশা কৰো তোমালোক সকলোৱে বুজি পাইছা ঠিক আছে ইয়াৰ পিছত আমি সংখ্যাৰ আখৰ সহায়ত যোগ শিকিম ওকে বলা আমি এতিয়া সংখ্যা ৰেখাৰ সহায়ত যোগ শিকো
তোমালোক প্ৰেক্টিছ কৰিবা দেই, এইটো প্ৰেক্টিছ বেছিকৈ প্ৰেক্টিছ কৰিবা যোগবোৰ, তেনেহ'লে কিন্তু মগজুত একেবাৰে বহি যাব। অ'কে, ঠিক আছে। এতিয়া সংখ্যা ৰেখাৰ সহায়ত যোগ, সংখ্যা ৰেখাৰ সহায়ত যোগ। সংখ্যা ৰেখা, এইটো হৈছে সংখ্যা ৰেখা, এইটো হৈছে সংখ্যা ৰেখা। এনেকৈ ৰেখা এডাল, এইটো দাগ দিয়া আছে, এইটো দাগক দীঘল দাগ এটা দিলে তাক ৰেখা বুলি কয়। ৰেখা আঁচ, দীঘল এটা আঁচ টানিলে তাকেই ৰেখা বুলি কয়। আৰু সেই ৰেখাবোৰত এনেকুৱা কাটি 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 মাজে মাজে সমান দূৰত্বত কাটি কাটি এইটো এনেকৈ সংখ্যা লিখা আছে, 0 1 2 3 4 5 6 7 8 9 10 এনেকৈ লিখি দিলে তাক কি বুলি কয়? সংখ্যা ৰেখা। তাক কি বুলি কয়? সংখ্যা ৰেখা। ইতিমধ্যে তোমালোকক সংখ্যা ৰেখাৰ লগত চিনাকি কৰি দিয়া হ'ল। ঠিক আছে, সংখ্যা ৰেখাৰ সহায়তো তোমালোক সহজতে দুটা সংখ্যা যোগ কৰিব পাৰিবা। ধৰা 6 আৰু 3, ঠিক আছে, ধৰা 6 আৰু 3 কিমান হ'ব উলিয়াব লাগে। ইয়াত 6 যোগ 3 কিমান হ'ব উলিয়াব লাগে। প্ৰথমতে তুমি 0ৰ পৰা 10লৈ থকা সংখ্যা ৰেখাডাল আঁকি লোৱা এনেকৈ, ঠিক আছে, এনেকৈ আঁকি ল'বা। আঁকি লৈ কি কৰিবা, প্ৰথমতে তাৰ চিনৰ সহায়ত 0ৰ পৰা একে জাপে 6 লৈ যাব লাগিব। এইটো 6, এইটো চোৱা, 0ৰ পৰা একে জাপে 6 লৈ যাবা, যিহেতু 6 যোগ 3 কৰিব লাগে। 6 প্ৰথমতে 6, 0ৰ পৰা 1 2 3 4 5 6 লৈ গ'লা, ঠিক আছে। 6 আৰু 6ৰ লগত কিমান যোগ কৰিব লাগে? 3, ঠিক আছে। তেনেহ'লে 1 1 কৰি 3টা জাপ দিব লাগিব। 1 1 কৈ সফালে 3 জাপ যোৱা। 6ৰ পৰা এটা জাপ দিলে 7, আৰু এটা জাপ দিলে 8, আৰু এটা জাপ দিলে 9, 3টা জাপ দিয়াৰ পিছত কিমান হৈছে? 9 হৈছে। এনেদৰে 3 জাপ যোৱাৰ পিছত সংখ্যা ৰেখাডালত 9 সংখ্যাটো পোৱা গ'ল। গতিকে কি হ'ল? গতিকে 6 আৰু যোগ 3, 6 যোগ 3 সমান 9 হ'ব এইটো সংখ্যা, ঠিক আছে। এতিয়া এনেদৰে সংখ্যা ৰেখাৰ সহায়ত তলৰ যোগবোৰ উলিয়াব লাগিব। আমি এই তলৰ যোগবোৰ উলিয়াম, ঠিক আছে। কিমান আছে? 7 যোগ 1, 7 যোগ 1 কিমান হয় উলিয়াব লাগে। প্ৰথমতে কি কৰিম? এইটো সংখ্যা ৰেখা আঁকি ল'ম। ইয়াত আঁকি দিয়া আছে কিতাপত। প্ৰথমতে 7, একেবাৰে 0ৰ পৰা 7 লৈ জপিয়াম। প্ৰথমে 0ৰ পৰা 7 লৈ 1 2 3 4 5 6 7, ঠিক আছে। তাৰপিছত কিমান আছে? 1, তেনেহ'লে 7ৰ পৰা আৰু এটা জাপ দিব লাগিব। জাপ দিলেই কিমান পাওঁ আমি? 8। এই 8 সংখ্যাটো আমি পাওঁ। গতিকে 7 যোগ 1 কিমান হ'ব? 8 হ'ব। এতিয়া 8 লিখি দিম। তাৰপিছত 8 যোগ 2, 8 যোগ 2 সমান কিমান হ'ব? 8 যোগ 2 প্ৰথমতে 0ৰ পৰা 8 লৈ জপিয়াম। প্ৰথমতে 0ৰ পৰা 8 লৈ জপিয়াম। 0 1 2 3 4 5 6 7 8, 8 লৈ জপিয়াম। তাৰপিছত যোগ 2 আৰু 2 জপিয়াব লাগে। 8 লৈ জপিয়াৰ পিছত 1 1 কৰি দুটা জাপ দিম। 8 9 10 দুটা জাপ দিয়া হ'ল। তেনেহ'লে 8 আৰু 2 কিমান হয়? এই 10, এইটো 10 হ'ব। বুজি পাইছা তোমালোক? তাৰপিছত 6 আৰু 2, 6 যোগ 2 কিমান হ'ব? প্ৰথমতে 0ৰ পৰা সংখ্যা ৰেখাত 0ৰ পৰা একে জাপে 6 লৈ যাম। ইয়াত 6 আছে। 1 2 3 4 5 6 লৈ যাম। তাৰপিছত আকৌ আছে কিমান আছে? 2 আছে। তাৰপিছত আছে 2, তেনেহ'লে দুটা জাপ দিম। ইয়াৰ পৰা এটা জাপ, তাৰপিছত দুটা জাপ দিয়াৰ পিছত কিমান সংখ্যাত পাম? 8 পাম। গতিকে
6 আৰু 2 কিমান হ'ব 8 হ'ব ঠিক আছে 5 যোগ 4 কৰিব লাগে এতিয়া 5 যোগ 4 কিমান হয় ইয়াত লিখিব লাগে প্ৰথমে আমি একেবাৰে সংখ্যা ৰেখাত 5 লৈ জপিয়াম 5 সংখ্যাটোলৈ জপিয়াম তাৰ পিছত 4 আছে ঠিক আছে 4টা জাপ দিম 1 2 3 4 দিয়াৰ পিছত কিমান পাম 9 সংখ্যাটো পাম গতিকে 5 যোগ 4 কিমান হ'ব 9 হ'ব তাৰ পিছত আৰু এটা 4 যোগ 6 4 যোগ 6 4 আৰু 6 যোগ কৰিব লাগে কিমান হ'ব 4 আৰু যোগ ইয়াত আমি সংখ্যা ৰেখাত প্ৰথমে 4 সংখ্যাটোলৈ যাম শূন্যৰ পৰা 1 2 3 4 তাৰ পিছত 6টা জাপ দিম 4ৰ পিছত 1 2 3 4 5 6 কিমান পাইছো আমি 10 গতিকে 4 যোগ 6 10 হ'ব এতিয়া আমি যোগ দুটা সংখ্যাৰ লগত 0 আৰু 1ৰ লগত কোনো এটা সংখ্যাক যোগ কৰিলে কি হয় সেইটো আমি শিকিম ঠিক আছে প্ৰথমতে 0ৰ লগত যোগ 0ৰ লগত যিটো সংখ্যাকে যোগ কৰা হয় হা 0 মানে কি 0 মানে একো নাই খালি ঠিক আছে কোনো এটা বাকচ বনালো এইটো এটা বাকচ ঠিক আছে এইটো এটা বাকচ ইয়াত এটাও একো নাই একো বস্তু নাই ইয়াত লিখা আছে এটাও নাই ঠিক আছে তাৰ পিছত আমি এটা কি কৰিলো আপেল ইয়াত ভৰাই দিলো এইটো বাকচত তেনেহলে কেইটা আপেল হল এটা আপেল হল মানে আগত আছিল 0 তাৰ পিছত কিমান হল 1 ঠিক আছে প্ৰথমতে বাকচত এটা আপেল নাছিল এতিয়া বাকচত এটা আপেল আছে এটাও নথকা বুজাবলৈ আমি 0 ব্যৱহাৰ কৰো 0 মানে এটো গোল চিন দিলেই হল এনেকুৱা গোল দিলেই 0 বুজায় এনেকুৱা গোল দিলেই কি বুজায় 0 এইটো গোল বুজি পাইছা 0 বুজায় গতিকে 0 আৰু 1 লগ হৈ কিমান হল 1 হল 0 যোগ 1 সমান কিমান হ'ব 1 হ'ব তাৰ মানে 0 যিটো সংখ্যাৰ লগত আমি যোগ কৰিম সেইটো সংখ্যাই হ'ব মানে নাবাঢ়ে আৰু 0 যদি কোনো এটা সংখ্যাৰ লগত যোগ কৰা হয় সেই সংখ্যাটো তেনেকুৱাই থাকিব আগৰ অৱস্থাতেই থাকিব 0ৰ লগত যদি 1 যোগ কৰা হয় তেনেহলে কি হ'ব একে হ'ব 0ৰ লগত যদি 2 যোগ কৰা হয় 2 হ'ব ঠিক এইটো চোৱাচোন এটাও নাই যোগ কৰিছে দুটা আপেল কেইটা আপেল হল দুটা আপেলে হৈছে এটাও নাই তোমাৰ হাতত এটাও আপেল নাছিল মাৰাই তোমাক দুটা আপেল দিছে এতিয়া কেইটা হ'ব আপেল দুটা হ'ব তোমাক যদি তোমাৰ দেউতাকে কয় তোমাক 0 টকা দিলো কিমান টকা দিছে তাৰ মানে 1 টকাও দিয়া নাই তোমাক যদি কয় 0 টকা দিলো আৰু 2 টকা দিলো তেনেহলে কিমান টকা হল 2 টকা হৈ যাব ঠিক সেইদৰে এটাও নাই এইটো বাকচত তাৰ পিছত 3টা আপেল এটাও নাই আৰু 3টা এটাও নাই মানে 0টা আপেল আছে ইয়াত 3টা আপেল আছে তেনেহলে 0 যোগ 3 কিমান হ'ব 3 হ'ব এইটো 3 হ'ব 0ৰ লগত যাকে তুমি যোগ নকৰা হেই কি হ'ব 0 মানে এটাও নাই 0 যোগ 1 একে হ'ব 0 যোগ 2 2 হ'ব 0 যোগ 3 সমান 3 হ'ব 0 যোগ 4 সমান 4 হ'ব 0 মানে যিটো সংখ্যাৰ লগত 0ক যোগ কৰা হ'ব সমানৰ পিছত সমান সেইটো সংখ্যাই হ'ব অৰ্থাৎ 0ৰ লগত কোনো এটা সংখ্যা যোগ কৰিলে যোগফল কি হয় সেইটোৱেই হোৱা সেই সংখ্যাটোৱেই পোৱা যায় যোগফল চেঞ্জ নহয় যোগফল মানে সমান চিনৰ সোঁফালে যিটো লিখা হয় সমান চিনৰ সোঁফালে যিটো লিখা হয় সেইটো হৈছে যোগফল এতিয়া তুমি নিজে তলৰ যোগবোৰ কৰিব লাগিব ঠিক আছে ইয়াত কেইটামান যোগ দিয়া আছে এটো যোগ কৰিব লাগিব ইয়াত কি আছে 0 যোগ 5 0 যোগ 5 0 যোগ 5 কিমান হ'ব 5 হ'ব 0 যোগ 5 কিমান হ'ব 5 0 যোগ 6 কিমান হ'ব 6 একো মানে বৃদ্ধি নহয় সেইটো সংখ্যাই থাকিব 0 যোগ 7 7 হ'ব 0 যোগ 8 8 হ'ব 0 যোগ 9 9 হ'ব
0 যোগ 10 10 হ'ব নাবাঢ়ে আৰু এইটো ঠিক আছে আৰু এইটো চোৱাচোন ইয়াত এটা মাৰ্বল আছে আৰু ইয়াত এটাও মাৰ্বল নাই দুটা মিলিলে কেইটা মাৰ্বল হ'ব এটাই মাৰ্বল হ'ব ইয়াত মানে নাই যদি আৰু বাঢ়িব কেনেকৈ নাবাঢ়ে ঠিক আছে এইটো চোৱা তলৰ এইবোৰ ইয়াত দুটা বাকচ আছে দুটা মাৰ্বল আছে এইটো বাকচত এটাও নাই মানে শূন্যটা আছে দুটা মিলিলে কিমান হ'ব 2 যোগ 0 মিলি কিমান হ'ব দুটা মাৰ্বল হ'ব ইয়াততো এটাও নাই গতিকে 2 যোগ 0 সমান 2 3 যোগ 0 সমান 3 মানে তিনিটা মাৰ্বল যোগ 0টা মাৰ্বল মানে তিনিটাই মাৰ্বল বৃদ্ধি নহয় গতিকে দেখা গ'ল যে 1 যোগ 0 সমান 1 হয় 2 যোগ 0 সমান 2 হ'ব 3 যোগ 0 সমান 3 হ'ব 4 লগত 0 যোগ কৰিলেও 4 হ'ব যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল সেই সংখ্যাটোৱেই হ'ব একো বদলি নহয় এই যোগবোৰ তোমালোক কৰিবা নিজে আমি এতিয়া কি বুজিলো যে আমি ইতিমধ্যে বুজিলো যে 0ৰ লগত যিটো সংখ্যা যোগ কৰা হ'ব সেই সংখ্যাটোৱে মানে যোগফল হৈ যাব এটো বৃদ্ধি নহয় কিন্তু এতিয়া আমি আৰু এটা নতুন বস্তু শিকিম ইন্টাৰেষ্টিং বস্তু হেতু হৈছে একৰ লগত যোগ ঠিক আছে তলৰ ছবিবোৰত সমান চিনৰ বাওফালে দুটা থোপত তৰা কিছুমান আছে আৰু বাওফালৰ দুটা থোপবোৰৰ কি আছে তৰাবোৰ লগ হৈ মুঠতে কিমানটা তৰা হ'ল হেতু সোঁফালৰ থোপত দিয়া আছে দুফালৰ তৰাবোৰ গণি তলৰ খালি বাকচবোৰ পূৰ কৰিব লাগে এতিয়া ঠিক আছে ইয়াত এটাও তৰা নাই যোগ ইয়াত এটা তৰা সমান কেইটা তৰা হৈছে এটাহে তৰা হৈছে ইয়াত এটাও নাই ইয়াত এটা আছে তাৰ মানে এটা হ'ব যোগফল ইয়াত এটা আছে যোগ ইয়াত এটা আছে সমান কিমান হ'ব সমান এটা তৰা আৰু এটা তৰা কিমান হ'ব দুটা তৰা ইয়াত আমি 2 লিখি দিম ইয়াত কেইটা তৰা আছে দুটা তৰা ইয়াত কেইটা তৰা আছে এটা তৰা দুটা তৰা আৰু এটা তৰা কেইটা তৰা হ'ব 2 আৰু 1 3 তিনিটা হ'ব ঠিক আছে গতিকে কি হ'ব 0ৰ লগত যদি 1 যোগ কৰা হয় 1 হ'ব 1ৰ লগত যদি 1 যোগ কৰা হয় 2 হ'ব 2ৰ লগত যদি 1 যোগ কৰা হয় 3 হ'ব সেইদৰে 1ৰ লগত 0 যোগ কৰিলে 1 হ'ব 1ৰ লগত 1 যোগ কৰিলে 2 হ'ব আৰু 1ৰ লগত 2 যোগ কৰিলে 3 হ'ব গতিকে আমি পালো যে যিকোনো সংখ্যাৰ লগত 1 যোগ কৰিলে ইয়াৰ পিছৰ সংখ্যাটো পোৱা যায় আকৌ 1ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে পিছৰ সংখ্যাটো পোৱা যায় 1 সোঁফালে দিয়া আৰু বাওঁফালে দিয়া একেই কথা মানে উত্তৰটো যোগফলটো একেটাই হ'ব ঠিক আছে এতিয়া তলৰ খালি বাকচবোৰ পূৰ কৰা তাৰমানে যিটো সংখ্যাৰ লগত 1 যোগ কৰা হ'ব সেই সংখ্যাটোৰ পিছৰ সংখ্যাটো হ'ব ধৰি লোৱা 6ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 7 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6 এনেকৈ বুজি পাইছা 1 যোগ 4 1 যোগ 4 এতিয়া যিটো সংখ্যাৰ লগত 1 যোগ কৰা হ'ব মানে 4 সংখ্যাৰ লগত 1 যোগ কৰা হৈছে ঠিক আছে যোগফল কিমান হ'ব এই 4ৰ পিছৰ সংখ্যাটো 4ৰ পিছত কি আহে 5 হ'ব ইয়াত আকৌ 1 যোগ 5 5ৰ পিছৰ সংখ্যাটো কি 6 গতিকে যোগফল 6 1 যোগ 6 6ৰ পিছৰ সংখ্যাটো কি হ'ব 7 ইয়াত 7 লিখি দিলো বুজি পাইছা 1 যোগ 7 7ৰ পিছৰ সংখ্যাটো কি হ'ব 8 গতিকে যোগফল 8 1 যোগ 8 8ৰ পিছৰ সংখ্যাটো কি হ'ব 9 গতিকে ইয়াত যোগফল 9 হ'ব 4 যোগ 1 কিমান হ'ব 4 যোগ 1 4 পিছৰ সংখ্যাটো 5 পিছৰ সংখ্যাটো হৈ যাব
1 যোগ কৰিলে সেইটো সংখ্যাৰ পিছৰ সংখ্যাটো হৈ যায় যোগফল হয় 5 যোগ 1 কিমান হয় 6 6 যোগ 1 কিমান হয় 7 7 যোগ 1 কিমান হ'ব 7ৰ পিছৰ সংখ্যাটো 8 বুজি পাইছা এইদৰে মানে 0 আৰু 1 যোগ কৰিলে আমি এনেকৈ মানে কি হয় এটো বুজি পালো 0 যোগ কৰিলে সেই সংখ্যাটোই থাকে আৰু 1 যোগ কৰিলে যেটো সংখ্যাৰ লগত 1 যোগ কৰা হয় সেই সংখ্যাটোৰ পিছৰ সংখ্যাটো যোগফল হয় আমি এতিয়া আৰু এটা বস্তু শিকিম যোগৰ ধৰ্ম যোগৰ এটা ধৰ্ম আছে কি হেতু যে ইয়াত কেইটা আপেল আছে আম আছে এটা দুটা আম আছে ইয়াত কেইটা আম আছে এটা দুটা তিনিটা আম আছে গুটি কেইটা মিলি কেইটা হৈছে 1 2 3 4 5 এই দুটা আম আৰু তিনিটা আম একেলগ কৰি কেইটা আম হৈছে 5টা আম ঠিক আছে তাৰ মানে 2 যোগ 3 সমান 5 2 যোগ 3 সমান 5 হৈছে প্ৰথম বাকচটোত দুটা আৰু দ্বিতীয় বাকচটোত তিনিটা আম আছে এতিয়া দুটা বাকচৰ আম কেইটা আন এটা বাকচত ভৰত মুঠতে 5টা আম পোৱা গৈছে গতিকে 2 যোগ 3 সমান 5 হৈছে এটো আমি বুজিলো ঠিক আছে এইফালে চোৱাচোন ইয়াত আছে তিনিটা আম এইফালে এবাৰ প্ৰথমতে কি তিনটা আৰু দ্বিতীয়টোত দুটা আম আছে প্ৰথমটোত তিনিটা 1 2 3 আৰু দ্বিতীয় বাকচত দুটা আছে ঠিক আছে আৰু 3 আৰু 2 মিলি কিমান হয় 5টা আম হৈছে হা 3 যোগ 2 5 হৈছে হা দুটা বাকচৰ আমবোৰ লগ লগাই আন এটা বাকচত থোৱাত মুঠতে 5টা আম পোৱা গৈছে গতিকে 3 যোগ 2 কিমান হয় 5 হয় আৰু 2 যোগ 3 5 হয় গতিকে যোগ ইফালেও কৰিলে যেটো মানে 2 যোগ 3 যোগ কৰিলে যেটো উত্তৰ ওলাব 3 যোগ 2 কৰিলেও হেতু উত্তৰে ওলাব একে হেদৰে তোমালোকে ইয়াত চোৱাচোন ইয়াত তিনিটা তৰা আছে তিনিটা ফুল আছে ইয়াত চাৰিটা ফুল আছে তিনিটা ফুল আৰু চাৰিটা ফুল লগ লাগি কেইটা হৈছে 7টা ফুল হৈছে তিনিটা আৰু 3 যোগ 4 7 হৈছে আৰু 4 যোগ 3ও 7 হ'ব 3ক যদি প্ৰথমতে ৰখা হয় 4ক দ্বিতীয়ত ৰখা হয় তাৰ পিছত ৰখা হয় যেটো উত্তৰ ওলাব যোগফল ওলাব 4ক প্ৰথমে আৰু 3ক পিছত যদি ৰখা হয় সেই একেটা উত্তৰে ওলাব 1 যোগ 5 কিমান হ'ব 6 আৰু 5 যোগ 1 কিমান হ'ব এই 6 হ'ব গতিকে দেখা গ'ল যে কি হ'ব কি 2 যোগ 3 যোগ 2 একে কথাই মানে দুটা মিলি 5 হ'ব উত্তৰ আকৌ 3 যোগ 4 যিমান হ'ব 4 যোগ 3ও হিমানে হ'ব কিমান হ'ব 7 হ'ব 1 যোগ 5 যিমান হ'ব 5 যোগ 1 হিমানে হ'ব অৰ্থাৎ দুটা সংখ্যা যোগ কৰোতে সংখ্যা দুটাৰ ঠাই হাল সলনি কৰি যোগ কৰিলেও যোগফল একেই থাকে কোনো চেঞ্জ নহয় যেনেকুৱা ইয়াত কি আছে তোমাৰ 3 যোগ 6 যিমান হ'ব 6 যোগ 3ও হিমানে হ'ব এটা ওলালে আনটো ওলাই যাব 3 যোগ 6 কিমান হ'ব তোমালোক আস্তানিও হিসাব কৰিব পাৰিবা আঙুলিত হিসাব কৰিব পাৰিবা ঠিক আছে মই এতিয়া আঙুলিত হিসাব কৰি আছো 3 যোগ 6 এটো আঙুলিত হিসাব কৰা নাযাব কাৰণ 6টা তো আঙুলি নাই গতিকে আস্তানি হিসাব কৰিব পাৰিবা 3 যোগ 6 কিমান হ'ব 9 হ'ব আৰু 6 যোগ 3 কিমান হ'ব এটো 9 হ'ব 4 যোগ 5 কিমান হ'ব 9 হ'ব গতিকে 5 যোগ 4ও কিমান হ'ব 9 হ'ব 1 যোগ 9 কিমান হ'ব 10 হ'ব আৰু 9 যোগ 1 10 হ'ব 0 যোগ 10 হ'ব 10 যোগ 0 10 হ'ব একেটা কথা মানে 10 এইফালে দিয়া আৰু সেইফালে দিয়া একেটাই উত্তৰ ওলাব 6 যোগ 4 যোগ 6 যিমান হ'ব 6 যোগ 4ও হিমানে হ'ব
4 যোগ 6 কিমান হ'ব 10 6 যোগ 4 কিমান হ'ব 10 বুজি পাইছা মানে ঠাই হাল সলনি হলে যোগফলৰ হাল সলনি নহয় যোগৰ বহু ৰূপ আছে যোগৰ কি আছে বহু ৰূপ আছে কি সংখ্যা যোগ কৰিলে 5 হ'ব এইটো তোমালোকে জানিব পাৰা যে কি সংখ্যা যোগ কৰিলে 5 হ'ব 0 আৰু 5 যোগ কৰিলে 5 হয় 1 আৰু 1 যোগ 4 যোগ কৰিলে 5 হয় 2 যোগ 3 কৰিলে 5 হয় 3 লগত 2 যোগ কৰিলে 5 হয় 4 লগত 1 যোগ কৰিলে 5 হয় 5 লগত 0 যোগ কৰিলে 5 হ'ব ঠিক আছে এনে হেদৰে ইয়া চোৱাচোন 1 কিমান যোগ কৰিলে 1 হ'ব 0 আৰু 1 যোগ কৰিলে 1 হ'ব 1 যোগ 0 কৰিলেও 1 হ'ব 0 লগত 2 যোগ কৰিলেও 2 হ'ব 1 যোগ 1 কৰিলেও 2 হ'ব 2 ৰ লগত 0 যোগ কৰিলেও 2 হ'ব ঠিক আছে তোমালোক খালি বাকচবোৰ পূৰ কৰিবা 6 সমান কিমান হ'ব তাৰ মানে 6 কিমান যোগ কৰিলে 6 হ'ব যে 0 যোগ কিমান কৰিলে 6 হ'ব 0 যোগ 6 কৰিলে 6 হৈ যাব সমান 5 ৰ লগত কিমান যোগ কৰিলে 6 হ'ব 5 ৰ লগত 1 যোগ কৰিলে 6 হ'ব আকৌ 4 ৰ লগত কিমান যোগ কৰিলে 6 হ'ব 4 ৰ লগত 2 যোগ কৰিলে 6 হ'ব সমান 3 ৰ লগত কিমান যোগ কৰিলে 6 হ'ব 3 ৰ লগত 3 যোগ কৰিলে 6 হ'ব বুজি পাইছা তোমালোক এনেকৈ এইবোৰ বস্তু এইবোৰ খালি ঠাই পূৰ কৰিবা এতিয়া থিয়কৈ পাতি কেনেকৈ যোগ কৰে হেতু আমি চাম ঠিক আছে 4 যোগ 2 4 যোগ 2 বুজি পাইছা 4 যোগ 2 আচ্ছা 4 যোগ 2 কৰিলে কিমান হ'ব প্ৰথমতে 4 ডাল আঁচ টানা এটো 4 ডাল আঁচ টনা হৈছে ইয়াত তাৰ পিছত 2 আছে 2 ডাল আঁচ টনা হৈছে গোটেই কিটা মিলি 4 ডাল আৰু 2 ডাল আঁচ ইয়াত লগ লগাই দিয়া হৈছে কেইডাল হৈছে 6 ডাল আঁচ হৈছে গতিকে 4 আৰু 2 6 হৈছে একে এটাই কথা মানে পথালিকৈ যেনেকুৱা কৰা থিয়কৈ কৰিলে একে উত্তৰ ওলাব এনেদৰে তোমালোক এই যোগবোৰ কৰিবা 7 যোগ 2 7 ৰ লগত আৰু 2 কিমান হ'ব 7 ৰ লগত আৰু 2 7 8 9 ঠিক আছে গতিকে ইয়াত কিমান হ'ব 9 হ'ব 5 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 5 ৰ লগত 5 যোগ কৰিলে 10 হ'ব 5টা আঙুলি 10টা আঙুলি হয় 10 হ'ব তাৰ পিছত 3 আৰু 4 যোগ কৰিলে কিমান হ'ব 7 হ'ব 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 6 হ'ব 1 আৰু 9 যোগ কৰিলে কিমান হ'ব 10 হ'ব 2 আৰু 6 যোগ কৰিলে কিমান হ'ব 8 হ'ব তোমালোক 8 টানি যোগ কৰিবা 4 আৰু 5 যোগ কৰিলে কিমান হ'ব এটো যদি 8 টানি দিয়া 1 2 3 4টা আৰু ইয়াত 1 2 3 4 5টা এই গোটেই কেইটা মিলি ইয়াত হ'ব তেনেহলে আঁচ কেইডাল হ'ল 1 2 3 4 5 6 7 8 9 9 ডাল আঁচ হৈছে গতিকে 4 আৰু 5 9 হ'ব তাৰ পিছত 6 আৰু 4 কিমান হ'ব 6 আৰু 4 10 হ'ব ইয়াত লিখি দিলা এদৰে আমি যোগ কৰিম হাতৰ আঙুলিৰে তাৰ পিছত আঁচ টানি তাৰ পিছত সংখ্যা ৰেখাৰ সহায়ত আমি যোগ কৰিম ঠিক আছে ইয়াৰ পিছত আমি তিনিটা সংখ্যাৰ যোগ কেনেকৈ কৰে পথালিকৈ কেনেকৈ যোগ কৰা হয় হেইবোৰ আমি শিকিম পিছৰ ভিডিঅত ঠিক আছে তোমালোক চেনেলখন সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ অহা ভিডিঅত আমি আকৌ লগ পাম